हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। आई होप आपनालोक सकलोए भाले आछे। सो बहुत दिन एको भिडिओ शूट करा नाई, एको आपलोडो करा नाई। एतिया मैं बनाई आसो चिकेन। भाविलो आपनालोकर লগত शेयर करूँ। चिकेनर बहुत रेसिपि आपनालोकर লগত शेयर करिसो। इटो खुबे लरालरिको एतिया बनाइसो, किन्तु खाबले खुबे टेस्टी হয়। हेकाৰণে आपनालोकर লগত शेयर करि आसो खुबे सिम्पल भावे। आशा करिसो आपनालोके भिडिओটো सम्पूर्णকৈ चाबो। सो बोलक देरि नकरि भिडिओটো आरम्भ करि दिওঁ। सो এইফালে চাবলৈ পাৰিছে চিকেনখিনি ধুই লৈছোঁ। মই ব্ৰইলাৰ চিকেন লৈছোঁ আধা কেজি, আৰু এইফালে লৈছোঁ দুটা বিলাহী, দুটা পিঁয়াজ স্লাইচ কৰি লৈছোঁ, আদা নহৰু, আৰু এইফালে লৈছোঁ কেঁচা জলকীয়া। সো কেৰাহীটো গৰম হৈ গৈছে। এবাৰ ইয়াতে দিম মিঠাতেল। চিকেনখিনি একদম ঘৰুৱা ষ্টাইলত বনাম। কেতিয়াবা হাতত সময় খুব কম থাকে, আৰু এতিয়াও মোৰ হঠাৎ সময় কম আছে। সো মই পটাপট কেনেকৈ বনাওঁ আৰু খাবলৈ বিৰাটেই টেষ্টি হয়। সো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। সো তেলখিনি গৰম হৈ গৈছে। এইফালে মই লৈছোঁ 3টা ইলাচি, 4টা লং আৰু এটুকুৰা ডালচেনি। সো তেলত দি দিওঁ। আৰু এতিয়া মোৰ ওচৰত তেজপাতা নাই, সো তেজপাতা মই দিয়া নাই, আপোনালোকে দি দিব বাৰু। 2টা শুকান জলকীয়াও দি দিছোঁ। এইখিনি অকণমান মানে ভাজা যোৱাৰ নিচিনা হ'বলৈ দিওঁ, অকণ ফুটিবলৈ দিওঁ। এবাৰ ইয়াতে দিম পিঁয়াজখিনি। সো পিঁয়াজখিনি খুব ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি হোৱালৈকে আদা নহৰুখিনি পিচি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। এয়া চাব পাৰিছে পিঁয়াজখিনি অকণমানকৈ ভাজা গৈছে। এইখিনি সময়তে ইয়াতে 3টা কেঁচা জলকীয়া দি দিছোঁ ফালি। এইখিনি দি দিছোঁ। জলকীয়া ইমান নিদিওঁ দিয়ক, জ্বলা বেছি জ্বলাকৈ নবনাওঁ বাৰু। পিছত জলকীয়া গুড়িও দিম মই, সেইকাৰণে 3টা জলকীয়া দিছোঁ। চ' এইখিনি এতিয়া আৰু অকণমান ভাজিব লাগিব। এইটো মই অকণমান নাজানো কি কৰোঁ, কিন্তু মই ড্ৰাই টাইপ কৰি বনাব পাৰোঁ। তো ড্ৰাই টাইপ হ'লেও বা অকণমান গ্ৰেভি হ'লেও জ্বলাকৈ যদি বনাই খাবলৈ ভাল লাগিব। এয়া চাইছেনে পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। ৰাতি কোৱালিটিটো ইমান ধুনীয়া নহয় মোবাইলৰ, সেইকাৰণে ধৰিব হয়তো পৰা নাই, কিন্তু এইখিনি ৰঙচুৱা হৈ গৈছে। এইখিনি সময়তে ইয়াতে এতিয়া চিকেনখিনি দি দিম। ইয়াতে আলু দি দিম। মই 3টা আলু কাটি ৰাখিছোঁ। চিকেনৰ লগত আলু খাই খুব ভাল লাগে, সেইকাৰণে মই আলু বেছিকৈ দিছোঁ। মিক্স কৰি দিম। এইবাৰ ইয়াতে দিম আদা নহৰুৰ পেষ্ট 1.5 টেবুল স্পুনমান। এইবাৰ ইয়াতে নিমখ দি দিম সোৱাদ অনুসৰি, আৰু অলপ দি দিছোঁ আধা চামুচমান। ধনিয়া পাউডাৰ 1 টেবুল স্পুন, জিৰা পাউডাৰ 1 টেবুল স্পুন, অকণমান ৰেড চিলি পাউডাৰ, হাফ টিস্পুনমান কাশ্মীৰী ৰেড চিলি পাউডাৰ কালাৰৰ কাৰণে। চ' এইবাৰ ইয়াতে এড কৰিম বিলাহী, স্লাইচ কৰি লৈছোঁ। ধুনীয়াকৈ মিক্স কৰি ল'ম, আৰু ইয়াতে একেবাৰে গোটেইখিনি মছলা দি দিলোঁ। আৰু বাকী যদি নিমখ কমাই, নিমখটো বাৰু পিছত দিয়া যাব। বাকী আৰু মছলা একেবাৰে দি দিছোঁ। চ' মইতো লৰালৰি লাগিলে এনেকৈ বনাই লওঁ, খুব টেষ্টি হয়। চ' এইখিনি চাবলৈ পাৰিছে চিকেনখিনি মছলাৰ লগত ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু এইখিনি এতিয়া ঢাকনি দি গেছৰ ফ্লেমটো ল' কৰি অকণমান সময় ঢাকনি দি থ'ম, আৰু এনেকৈয়ে এইখিনি ভাজিব লাগিব, যিহেতু মই একো মছলা চিকেন একোৱে ভাজা নাই। চ' এনে 5 মিনিটমান হৈ গৈছে। চ' এয়া চাব পাৰিছে, চাইছেনে বিলাহীখিনি গলিলেই।
এইখিনি আৰু অলপ টাইম ঢাকনি দি ৰাখি থ'ম। এইখিনি এনেকৈ গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি ৰাখি মাজে মাজে চেক কৰি চিকেনখিনি এনেকৈ ভাজি ল'ম। চ' এইখিনি আৰু এনেকৈ থাকিব দিছোঁ। 5 মিনিটমান 6 মিনিটমান পিছত আকৌ দেখুৱাই আছোঁ। চ' ফ্ৰেণ্ডছ 7-8 মিনিট মানে হৈ গ'ল। চিকেনখিনি চাবলৈ পাৰিছে। গেছৰ ফ্লেমটো এতিয়াও ল' কৰাই আছে, ল' ফ্লেমতে আছে। আৰু এতিয়ালৈকে মই ইয়াতে পানী ব্যৱহাৰ কৰা নাই। চিকেনখিনি এনেকৈয়ে ভাজি ল'ম আৰু এনেকৈয়ে ধুনীয়াকৈ সিজি যাব। আৰু যে গোটা গৰম মছলা দিছোঁ, ইমান ধুনীয়া মানে ফ্লেভাৰটো ওলাই আহিছে নহয়। গোটা গৰম মছলা এনেকৈ তেলত দিলে মোৰ খুবেই ভাল লাগে। চিকেনখিনি এনেকৈয়ে ভাজি থাকিম অকণমান 4-5 মিনিট বা 5 মিনিট 6 মিনিটৰ মূৰে মূৰে। চাইছে নাই কালাৰটো চেঞ্জ হৈ গৈছে। চ' এয়া চাবলৈ পাৰিছে চিকেন আলু ভাজা গৈছে, মছলা ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া একদম গেছৰ ফ্লেমটো হাই কৰি দিছোঁ আৰু এইখিনি এনেকৈ 5-6 মিনিটমান ভাজি ল'ম। আৰু আলু আৰু চিকেনো ধুনীয়াকৈ সিজি গৈছে। এইখিনি 5-6 মিনিটমান এনেকৈ ভাজি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। চ' এইফালে চিকেন ভাজা হৈ গৈছে আৰু চাইছেনে হাড়দিৰ পৰা মাংস এৰ খাই গৈছে। চিকেনটো ধুনীয়াকৈ সিজি গৈছে। চিকেনখিনিত অকণমান পানী দি দিছোঁ আৰু এয়া আমাৰ চিকেনটো বনাই ৰেডি হৈ গ'ল। এনেকৈ যদি ভাজা ভাজা টাইপৰ খাবলৈ মন যায় এনেকৈ খাব পাৰে। আৰু বাকী আপোনালোকে যদি অকণমান গ্ৰেভি যদি বিচাৰে ভাতৰ লগত সানি খাব পৰাকৈ, তেতিয়াহ'লে আধা কাপমান পানী দি আপোনালোকে উতলাই ল'ব। যদি ৰেচিপিটো ভাল লাগিলে কমেণ্ট কৰিব। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি নতুন হয় বা চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। চ' নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই।